মোৰ বিলাহী গছবোৰ ডাঙৰ হ'ল, তাত বিলাহী লাগি আছে। এদিন হঠাতে দেখিলোঁ তাত ক'লা ক'লা সৰু পোক কিছুমান হৈছে। এই সৰু সৰু পোকবিলাকে বিলাহী গছৰ ভিতৰৰ পৰা ৰসটো শুহি শুহি গছজোপা নষ্ট কৰি দিয়ে। এই পোকবিলাক মাৰিবৰ কাৰণে মই এবিধ অৰ্গেনিক পেষ্টিচাইডছ ইউজ কৰিলোঁ। ঘৰুৱা চৌদা, খোৱা চৌদা আৰু নিম তেল ব্যৱহাৰ কৰি। এইটো কেনেকৈ মই ব্যৱহাৰ কৰিলোঁ সেইটো মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি দেখুৱাব বিচাৰিছোঁ। চ' এনেকুৱা এটা 1 লিটাৰৰ স্প্ৰে বটলত 1 লিটাৰ পানী ল'ব। ইয়াত 1 চামুচ খোৱা চৌদা দি দিব। তাৰ পাছত তাত আধা চামুচ নিম তেল দিব। চ' আধা চামুচ নিম তেল দিলোঁ তাত। চ' তেল আৰু পানী মিক্স নহয় বুলি আমি জানোৱেই, সেইকাৰণে ইয়াতে 4 ড্ৰপ আপুনি লিকুইড হেণ্ড ৱাছ দিব। এইটো ডেটলৰ লিকুইড হেণ্ড ৱাছ, আপুনি যিকোনো এটা লিকুইড হেণ্ড ৱাছ দিব পাৰে। চ' জাষ্ট 4 ড্ৰপ দিব। 3, 4। এতিয়া তাক বন্ধ কৰি ভালকৈ জোকাৰি দিব, কাৰণ আমি জানো তেল আৰু পানী ভালকৈ মিক্স নহয়। সেইকাৰণে আমি ইয়াতে ভালকৈ জোকাৰিব লাগিব। আৰু আমি যে এই লিকুইড হেণ্ড ৱাছ দিছোঁ, মানে চাবোনৰ পানী দিছোঁ, এই চাবোনৰ পানীটোৱে এই দুটা মিক্স হোৱাত সহায় কৰিব। খুব ভালকৈ জোকাৰি দিব। এতিয়া এইটো পাম্প কৰি ল'ব আৰু নজলটো এডজাষ্ট কৰি ল'ব যাতে স্প্ৰে হিচাপে ওলায়। তাৰপিছত গছত স্প্ৰে কৰি দিব। ভালকৈ স্প্ৰে কৰি দিব। পাতৰ তলতো স্প্ৰে কৰিব। চ' 15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে। আৰু স্প্ৰেটো ৰাতিপুৱা বেলা কৰিব, যাতে সন্ধিয়াৰ আগতে গছৰ পাতবিলাক শুকাই যায়। বিলাহী গছে পানীটো বেছি সহ্য কৰিব নোৱাৰে। ৰাতি ৰাতি যদি পানীটো থাকি যায় তেতিয়াহ'লে অপকাৰ কৰিব পাৰে। তো যিমান পাৰে ৰাতিপুৱা সোনকালে তাক স্প্ৰে কৰিব আৰু ৰ'দ থকা দিন এটা বাছি ল'ব। গছজোপাৰ পাতত কৰিব, পাতৰ তলত কৰিব, গছজোপাৰ ডালবিলাকত কৰিব, গা গছত কৰিব। তাত দেখিব ক'লা ক'লা পোকবোৰ বহি থাকে আৰু তাহাঁতি ভিতৰৰ পৰা ৰস শুহি থাকে। তো এই পোকবিলাকে আমাক অপকাৰ কৰে বিলাহী গছজোপাৰ। ইয়াত যদি চাওঁ, এইটো এটা পোক আছিলে ক'লা ৰঙৰ, এইটো মৰি গ'ল, এইটো মৰি গ'ল। তো এনেকৈ আমি যদি চাই যাওঁ তো আমি দেখিম যিবোৰ সৰু সৰু ক'লা ক'লা পোক আছিল মৰি গ'ল। এইটো এটা পোক আছিলে ক'লা পোকটো, এই পোকটো মৰি গ'ল। এইটো পোকটো মৰি গ'ল। এনেকৈ আপুনি যদি গছজোপাত চাই যায় দেখিব পোকবিলাক চব মৰি গ'ল।